নমস্কাৰ মন্না চিডিৰ বিজনেছ মই এটা অন্য এটা ব্লগ আনিছোঁ আজি তাৰ ব্লগটো তাৰমানে কি নানে বুলি ভাবিছিলোঁ আৰু বহুত দিনে ব্লগ দিয়া নাই আজি তাৰমানে কি ৰেপিডোৰ কাৰণে মই ব্লগটো আনিছোঁ কালি তাৰমানে মই কি আছিলে ৰেপিডো সেই কৰিছিলোঁ মাৰি আছিলোঁ এনেই সেই কৰোঁ ৰেপিডো তাৰমানে মাজে মাজে সেই কৰোঁ মাৰোঁ কালি হ'ল তাৰমানে বৰষুণ পৰি আছিল বৰষুণ পৰি থকাৰ হৈ বস্তুটো তাৰমানে দূৰৰ এটা সেই লাগিছিল ভাড়া লাগিছে তোমাৰ পিক আপ কৰিব লাগে তোমাৰ 20 কিলোমিটাৰ আৰু ইমান দূৰ মই তাৰমানে উঠে নাপাম যায় মই ক'লোঁ দাদা আপুনি কেঞ্চেল কৰি দিয়ক নহ'লে মই সেই কৰোঁ কেঞ্চেল কৰোঁ সিটো অফিচত সেই কৰিলা জনাই দিয়াৰ লগত মই একদিনৰ কাৰণে বেন কৰি দিছে কথাটো হ'ল মই বেন কৰাৰ আগে আগে অফিচৰ মানুহটো ফোনটো আহিব লাগিছিল কমচে কম তাৰপিছত মই ফোন কৰিলোঁ এনে কথা কিছিলে পিক আপ কৰি এটা কেঞ্চেল কৰি দিছে মই কৈছোঁ আপুনিতো 20 কিলোমিটাৰ আপুনি সেই কৰিব যাব পিক আপ কৰিব ক'লে উঘে পাব যায় মাত্ৰ হয় নহয় কিছিলে কাষ্টমাৰ কথাটো সেই কৰিব লাগিব শুনবা লাগিব কাষ্টমাৰ কথাটো শুনবা লাগিব আমাৰ কথাটো কিয় নুশুনা আমি যে ইমান বৰষুণত যে সেই আছোঁ জিকি আছোঁ 20 কিলোমিটাৰ সোমাই যাব মোৰ কিছিলে মাথাৰ ব্ৰেইন চিংছে সেইকাৰণে মই সেইটো ভিডিঅ'টো সেই কৰিছোঁ বনাইছোঁ আৰু যোনটো মানুহ দিছে সেইটো যোনটো মানুহ দিছে তাক যদি মই যদি কিঠাম্বা পাওঁ ন তাক কটি দি মাছটা সেই কৰি দিম একেবাৰে হোলাবাৰী সোমাই দিম তাক মই তাক পুনৰ মই ফোন কৰিছোঁ ফোনটো সেই কৰা ৰিচিভ কৰা নাই আৰু আমাৰো কিছু অফিচৰ মানুহ তাৰমানে কি কাষ্টমাৰৰ কাৰণে সেই কৰে কিছিলে কিবা এটা সেই কৰিলে কাষ্টমাৰৰ লগে লগে সেই কৰি দিয়ে কিছে আমাৰ গিলান বেন কৰে আৰু আমাক যে কাষ্টমাৰে যে সেই কৰে গালি পাৰে সেইটো আমি যে অফিচত সেই কৰিলে যে তাহাৰ আইডি গিলান যে সেই নকৰে ব্লক নকৰে কিয় এনেকুৱা মন যায় ন কিঠাম্বা অফিচ যাই মাত্ৰ একেবাৰে ভাঙি দিবা মন যায় একেবাৰে গম পাইছা আৰু আমাৰ সেই নাই কিছু ৰেপিডো মানুহগিলা একচাট নাই পৰহিদিনাখন মিটিং দিছে কি সোমবাৰে 3টা মানুহ আহিছে মিটিঙত আমাৰ সেই নাই একচাট নাই কিয় নাযায় মিটিঙত পইচা বাঢ়া কিয় কথা নকওঁ গ্ৰুপত এনে কিছু কৈ থাকিলে হ'ব নেকি পইচাটো বাঢ়া পইচাটো মিটিং দিছে সোমবাৰে কিয় নগ'লে আপোনালোকে মিটিঙত কমচে কম মিটিঙত গ'লেতো কমচে কম পইচাটো সেই ক'লা হয় না বাঢ়া হ'লা হয় না সেইকাৰণে আমাৰ কিছিলে আমাৰো দোষ আছে আৰু লগে লগে কাষ্টমাৰৰ সেইকাৰণে অফিচৰ সেই হৈছে কিছিলে তাহোঁতে চল পাইছে আমি মিটিং নিদিয়াৰ কাৰণে আৰু আমাক জিংকে একেবাৰে দাউৰি আছে 20 কিলোমিটাৰ 30 কিলোমিটাৰ আৰু পইচাটো 25 টকা কিছিলে 22 টকা দিব কোনোবাই সেই কৰিব ভাড়া মাৰিব 25 টকা ভাড়া আমাৰ কিছিলে মাথা সেই কৈছে তাচ চিংছে যদি মই যদি তাক পালোঁ হয় ন তাক হোলাবাৰী দি তাক সেই কৰিলোঁ একেবাৰে গম পাইছা না তাক হোলাবাৰী দি একেবাৰে কোটি টকা হানি দিলোঁ মই তাই যাই সেই কৈছে কলপেন কৰি দিছে লগে লগে আৰু এটা কথা ময়ো কওঁ মোক যেনেকুৱা সেই কৈছে একদিনৰ কৰে ব্লক কৰিছে তাকো যদি মই কিঠাম্বা লগ পাওঁ না এনেকুৱা তাক সেই কৰিম না মই তাক ফোন মাৰি আছোঁ সি ফোনটো ৰিচিভ কৰা নাই কাষ্টমাৰ কথাটো শুনে আমাৰ কথাটো নুশুনে এনেকুৱা চুদান দিম ন তাক পালে কিঠাম্বা একেবাৰে মই তাক 0 পেকটো ভৰাইছোঁ 7 দিনৰ কাৰণে এতিয়া মোৰ কি হ'ল একদিন মোৰ সেই গ'ল লছ হৈ গ'ল তাক কিঠাম্বা যিথেনে মই পাওঁ ন তাক একেবাৰে কটি দি একেবাৰে হোলাবাৰী সোমাই দিম মই বইনাক চুদা একেবাৰে ৰেণ্ডি চুদা কলপেন দিবা আহা মাছৰত আমি মাছত বৰষুণত জিকি আছোঁ মাছতে তহঁতে গম নাপা তহঁতক লৈ যাব লাগে বইনাক চুদা তহঁতক ইবাৰৰ পৰা মাছ ইবাৰৰ পৰা ঠিক আছে একাউণ্টটো মোক একদিনৰ পৰা ব্লক কৰিছে এইবাৰ এনেকুৱা যদি মানুহ পাওঁ না যি টিও কৈ দিম একেবাৰে লাউৰা চুদা মাছ চুদাই
50 টাকাত লৈ যাম নেকি তহঁতক যা অটত যা তুহুঁতে মাদা চুদা হো অটত নাযায় কিয়া আমি ইমান বৰষুণত জিকি জিকি আমাৰ নিজৰ তেল নিজৰ গাড়ী আৰু মাছত তাহাঁতক হাৱাত লৈ যাব লাগে 50 টাকাত মাদা চুদা হাক মাক চুদা একদিনৰ কাৰণে বেন কছ ন ইথাম্বা তোক পালে তোকো মাছ হুলা পালে দি মই সোমাই দিম মাক চুদাই তোৰ ফোন নাম্বাৰটো মই সেই কৈছোঁ ৰাখি থৈ আৰু তোৰ ফোন নাম্বাৰটো মই মাছ তাতে মাছ স্ক্ৰীণত দি দিম তোৰ ফোন নাম্বাৰ মাদা চুদ বৈনাক চুদা কোন কাষ্টমাৰৰ জহৰা চুদা কাষ্টমাৰ বৈনাক চুদা তোৰ ধৰি মাক চুদাই একদিনৰ কাৰণেহে কৈছোঁ আৰু একদিন মোৰ লছ হৈছে তোক কৈছোঁ বৈনাক চুদা কোন কাষ্টমাৰ এইটো কাষ্টমাৰৰ ফোন নাম্বাৰটো মই ৰাখি দিছোঁ নহ'লে স্ক্ৰীণত দিম নহ'লে মাছ গ্ৰুপত ভৰাম তোক মাছ যি টি মাছ তোক সেই কৰিম মই জহৰা চুদা পাইছাতে তই মোৰ যদি ভিডিঅ'টো যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিওঁ ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট কৰি দিব নমস্কাৰ